গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই আছে তো এতিয়া হোলি আহি আছে তো ফাৰ্ষ্ট আপডেটটো আমি আৰম্ভ কৰিছোঁ ডিম্পুৰৰ ৱেবছাইট hedosto.com-ৰ পৰা তো তাতে এটা স্পৰ্টিং এটা দিছিলে যিটো স্পৰ্টিঙত কালাৰ চেঞ্জ হয় পানী লাগিলে আখৰ পৰা ৰং চেঞ্জ হৈ আহে হেডোsto আহি আছে হোলি ফাকুৱা ৰং তো hedosto.com এটা এনেকুৱা চলা আনিছে মানে যে চলাটো পুৰা সম্পূৰ্ণ বগা পানী মাৰি দিব চলাটো ৰংগী বিৰংগী হৈ যাব পুৰা একদম মজা বম বম কালাৰ ফুটি আহিব মানে চলাটোৰ ভিতৰত কিবা এটা বস্তু আছে পানী মাৰি দিয়াৰ লগে লগে ৰং 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 হৈ যায় সব পিলে ৰং ৰং আৰু সেইটো আপুনি পিছতো পিন্ধি থাকিব পাৰিব এনেকুৱা নহয় যে হোলিত পিছত পিন্ধিব পাৰে তো hedosto.com তো গাইজ ছেকেণ্ড আপডেটটো হৈছে জুবিন গাৰ্গৰ ফাংচনৰ ওপৰত তো আপোনালোকে গমাই পাইছে জুবিন গাৰ্গৰ ফাংচন আছিলে নেলিত তো ফাংচন কেঞ্চেল হোৱাৰ ফলত তিৱা জনগোষ্ঠীৰ কিছুসংখ্যক সদস্যই ফোন কৰি তো মিছবিহেভ কৰিছিলে তো তাৰ কাৰণে তিৱা জনগোষ্ঠীৰ পৰা এটা সংবাদমেল গ্ৰহণ কৰে আৰু জুবিন গাৰ্গৰ টীমক ক্ষমা খোজে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক অনুষ্ঠানত তেখেতৰ সংগীত পৰিৱেশন কৰিবলৈ চুক্তি কৰিছিল কিন্তু আমাৰ এই দুৰ্ভাগ্য বিষয় যে জুবিন গাৰ্গৰ মেনেজমেণ্টৰ লগত উপযুক্ত সময়ত সঠিকভাৱে চুক্তি অনুসৰি আগধন দি যোগাযোগ আৰু ব্যৱস্থাপনা সম্পূৰ্ণ সুনিশ্চিত নোহোৱাত অনুষ্ঠানটো বাতিল কৰা হয় আমি দুখেৰে প্ৰকাশ কৰোঁ যে আমাৰ আয়োজক সমিতিৰ তৰফৰ পৰা কোনোবাই যদি অনিচ্ছাকৃতভাৱে ভুল কৰিছে তাৰ বাবে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু সমূহ মেনেজমেণ্টৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী আপডেটটো হৈছে দীপলিনা ডেকাৰ ওপৰত তো দীপলিনা ডেকা বৰ্তমান ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছিলে আঙুঠিটোক লৈ তো ফাইনেলি সেইটো এটা গানৰ প্ৰমোশ্যন আছিলে তো গানৰ প্ৰমোশ্যন কৰিব গৈয়ে দীপলিনা ডেকাৰ বিয়ালৈকে গুচি গ'ল কথাটো প্ৰেমৰ এটা সূত্ৰ ওলাব গ'ল তো তাক লৈ দীপলিনা ডেকাই কি ক'লে চাওক ডাঙৰ কিবা গায়িকা নহয় সাংঘাতিক কিবা একো ডাঙৰ অভিনেত্ৰীও নহয় কিন্তু কিছুমান বস্তু আচলতে লিমিটটো অলপ ক্ৰছ কৰিব নালাগে যিটো মানে আপোনাৰ যিটো স্বাধীনতা পোষ্ট দিয়াৰ ক্ষেত্ৰত আপুনি ক'ৰবাত নহয় ক'ৰবাত হেৰাছমেণ্ট পায় নেকি এটা লিমিটৰলৈকে সামাজিক মাধ্যম ব্যৱহাৰ কৰাটো উচিত কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ব্যক্তি স্বাধীনতা যিটো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ভাবিব পৰা কেপাচিটি আপোনাৰ যিটো মানে আপোনাৰ যিটো স্বাধীনতা পোষ্ট দিয়াৰ ক্ষেত্ৰত আপুনি ক'ৰবাত নহয় ক'ৰবাত হেৰাছমেণ্ট পায় নেকি নাই হেৰেছমেণ্ট পোৱা নাই মই যিখিনি কথা ভাবোঁ যে এইখিনি মোৰ একান্ত ব্যক্তিগত কথা সেইখিনি মই পষ্টেই নকৰোঁ যদি মই কিবা এটা পষ্ট কৰিছোঁ তাতে মানুহে আলোচনা কৰিবই তাত মই প্ৰশ্ন কৰি লাভ নাই আৰু বিভিন্নজনে বিভিন্ন কথা মোক এতিয়া কৈ আছে যে তোমাক যে কেতিয়াবা ভালকৈ কমেণ্ট কৰে বা কিছু সংখ্যকে ঋণাত্মকভাৱে কমেণ্ট কৰে মই ভাবোঁ যে সেই সকলোখিনি আচলতে মই যিগৰাকী আজি হৈছোঁ মোক ডেভেলপ কৰিবলৈ সহায় কৰিছে